Well, hello guys, welcome back to my YouTube channel Vimun Vlogs. আজি Sunday, so মই actually অহাইপুৰীত আহি গ'লো, মানে মোৰ ঘৰত আহি গ'লো. So আজি এটা কাম আছে, যোনটো মোৰ বাইকখনৰ মানে actually কেঞ্চাৰ হৈছে. So কেঞ্চাৰ মানে এনেকুৱা কেঞ্চাৰ যোনটো আপোনাক দেখাম. So কেঞ্চাৰৰ কাৰণে অলপ কেঞ্চাৰটো ঠিক কৰিবৰ কাৰণে অলপ বস্তু আনিছোঁ. মানে আজি বাইকখন লৈ যাই কিনে ঠিক কৰিম. আৰু একদম কেঞ্চাৰটো একদম হাৰ্ডত লাগিছে মানে, চ' সেইটো চেঞ্জ কৰিব লাগিব, মানে পাৰ্টছকেইটা চেঞ্জ কৰিব লাগিব. চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ. এইকেইটা হৈছে বস্তু যিকেইটা লাগিব. মানে এইটো হৈছে আপোনালোকেতো গমেই পাইছে, এইটো আপোনালোকৰ মটুলৰ 15W50 ইঞ্জিন অইল. আৰু এইটো হৈছে আপোনাৰ অটো চেইন টেনশ্যনাৰ বুলি কয়. টেনশ্যনাৰটো মোৰ বেয়া হৈছে. আৰু এইটো হৈছে মবিল ফিল্টাৰ. এইবাৰ ৰয়েল এনফিল্ডৰ ইউজ কৰা নাই, আৰু চাওঁ এইটো কৰি কেনেকুৱা লাগে, এইটো মানে ফিল্টাৰটো ইউজ কৰি. চ' আৰু মোৰ বেয়া হৈছে এইটো এটা বিয়াৰিঙৰ নিডেল ৰোলাৰ বুলি কয়. এইটোৱে মেইন বস্তুটো, যোনটো দাম হৈছে আপোনালোকৰ দামটো আগত দেখাই দিওঁ. 4713, যোনটো চেল্ফৰ বিয়াৰিং হয়. চ' এইটো হৈছে বিয়াৰিংটো চেল্ফৰ, মোৰ বেয়া হৈছে. চ' এইটো হৈছে চেল্ফৰ বিয়াৰিংটো. কয় আপোনাৰ গাস্কেট বুলি কয় চাগে, হয় গাস্কেট, লেফ্টৰ গাস্কেট কয়. চ' এইটো আনিছোঁ, এইকেইটা আনিছোঁ. আৰু বাকী এতিয়া এইখিনি বস্তু লগাম, আৰু লগতে অলপ মোৰ বাইকৰ চিটটোৰো কাম কৰি ল'ম. চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নেকি. আমি ডাইৰেক্ট এতিয়া দোকানত যাম. চ' ব'লক. অলৰাইট, চ' এতিয়া আহিছোঁ বাইক ফিক্সত. এইখন দোকানতে মই কাম কৰোঁ, যিখিনি কৰোঁ আৰু. চ' গাইজ, এইটো হৈছে বিয়াৰিংটো, আৰু আপোনালোকে যে দেখিছে এইটো, চ' এই ছাইডৰ এইখিনি ক্ষয় গৈছে, আৰু লগতে বিয়াৰিংটোও বেয়া হৈছে. এইটোও বেয়া হৈছিলে, চ' এইটো চেঞ্জ কৰি দিলোঁ. নতুনটো লগাই আছে তাত, আৰু এইটোতো ফুল ছেটটোৱে চেঞ্জ কৰিব লাগিব. এইটোৱে হৈছে মেইন. এইটো হৈছে টেনশ্যনাৰ, এইটো চেঞ্জ কৰিব, মানে নতুন লগাম. এইটো কুচনিং কৰিবৰ কাৰণে চিটটো লৈ গ'ল, আৰু পূৰা কুচন লগাই কিনে আনি দিব. কিন্তু অলপ দেৰি হ'ব, বাট ভালকৈ কৰিব বুলি কৈছে. আৰু চাওঁ আহি পোৱাৰ লগে লগে কি হয়. আৰু অইল চেঞ্জটো কৰিমেই, যিখিনি কাম কৰে পূৰা পাৰফেক্ট, একৰ্ডিং টু মি পূৰা পাৰফেক্ট একদম. চাওক বৈদ্য বেয়া কৰি কাম কৰি আছে, ইমান বেয়া কৰি কাম কৰি আছে, ফাল্টু কাম কৰে নাই. কোনো দিনো নাই. অলপ আনবক্সিং. চ' এইটোৱে হৈছে লেফ্ট ছাইডৰ গাস্কেট হয়. চ' আনবক্সিঙো দেখাই দিলোঁ, এতিয়া লগাই দিব.
ৰাইট চ' বাইকখন ঠিক হ'লে চব হৈ গ'ল এতিয়া আৰু বাকী একো কাম নাই চব ঠিক কৰিলে কেঞ্চাৰ বেমাৰ হৈছিলে ঠিক হৈ গ'ল এতিয়া পুৰা অপাৰেশ্যন কৰি একদম মজাকৈ কৰি দিলে আপোনালোকে দেখাই পাইছে মানে ভিডিঅ'ত দেখাই পাইছে আৰু ইয়াত চিটটো দিবাৰ অলপ কুচনিং কৰিব দিছোঁ এতিয়ালৈকে আহি পোৱা নাই বহুত টাইম হ'ল চ' এইটো হৈ গ'লে হৈ যাব আজিৰ কাৰণে কেইটামান লাইট লগাইছোঁ লাইটকেইটা দেখাওঁ আপোনাক গ্ৰীণ হোৱাইট আৰু আপোনাৰ এইপিনে হোৱাইট 2,000 years later. এইটো হৈছে লুকটো ইয়াৰ পৰা চাওঁ এতিয়া টুৰিং কৰিব গ'লে মজা লাগিব বম কমফৰ্ট কিবা কাম থাকিলে বাইক ফিক্সত আহি যাব মোবাইলপুৰত আছে ডিটেইলছখিনি ডেছক্ৰিপশ্যনত থাকিব আকৌ এতিয়া ঘৰত ব'লক ফাইনেলি চব কাম হৈ গ'ল আৰু এতিয়া ঘৰত আহি গ'লোঁ আৰু ঘৰত আহি কিনে ৰেষ্ট লৈছিলোঁ ৰেষ্ট লৈ কিনে ভাবিলোঁ যে ভিডিঅ'টো এণ্ড কৰিলোঁ চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে এটা মজাকৈ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু কাষতে ছাবস্ক্ৰাইবৰ কাষত এটা বেল আইকন থাকে সেইটোও দবাই দিব মানে নটিফিকেশ্যন যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া নটিফিকেশ্যন পাব আৰু ৰাইড আহি আছে চ' সেইকাৰণে কোনোবা যদি জানিব খোজে ইনষ্টাগ্ৰামত চব আপডেট দি থাকোঁ চ' কোনোবা যদি ফ'ল' কৰা নাই গৈ কিনে ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামতো ফ'ল' কৰিব লিংকটো ডিছক্ৰিপশ্যনত আছে চ' আজিলৈকিনে কষ্ট মোৰ ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ মৰম কিপ ছাপৰ্টিং কিপ লাভিং চাইনিং অফ বিমন ব্লগছ Gotta tell you how I feel, got me slipping every night. Sipping on that lean, no, I don't feel upright. I take these drugs just to get it on my mind. Cause I'm gonna die when I wake up at